হেল্ল' বন্ধুসকল, কৰোনা মহামাৰী কোভিড-19 আমাৰ দেশৰ লগতে সমগ্ৰ পৃথিৱীৰ ওপৰত যি প্ৰভাৱ পেলালে এই কথা মই আপোনালোকক কোৱাৰ প্ৰয়োজন নাই। আৰ্থিকভাৱে হওক বা মানসিকভাৱে হওক যি অৱস্থা কৰিলে এতিয়াও সেই আগৰ পৰিস্থিতিত আহিব পৰা নাই সমগ্ৰ পৃথিৱীবাসীয়ে। কিন্তু বন্ধুসকল, পৃথিৱীৰ সমগ্ৰ দেশৰ চৰকাৰসমূহে ভেকচিনেশ্যন কৰি অলপ সুৰক্ষা প্ৰদান কৰিছিল যদিও এতিয়া বৰ্তমানৰ চিন্তাৰ বিষয় হৈছে কোভিড-19ৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ভেৰিয়েণ্টৰ কাৰণে। হয়, কৰোনা মহামাৰীৰ নতুন ৰূপ অমিক্ৰন ভেৰিয়েণ্ট নামৰ এটা ভাইৰাছ দক্ষিণ আফ্ৰিকাত ধৰা পৰিছে, যাৰ কাৰণে এতিয়া সমগ্ৰ পৃথিৱীবাসী আতংকিত হৈ পৰিছে। বন্ধুসকল, আজি আমি এই ভিডিঅ'টোত জনাৰ চেষ্টা কৰিম এই ভাইৰাছটোৰ বিষয়ে, ইয়াৰ লক্ষণসমূহ কি কি, আমাৰ ভেকচিনে এই ভাইৰাছৰ পৰা আমাক বচাব পাৰিবনে নাই, ইত্যাদি ইত্যাদি কথা। এই ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এই কথাসমূহ জানি আপুনি নিজৰ লগতে নিজৰ পৰিয়ালৰ জীৱন ৰক্ষা কৰিব পাৰিব। নমস্কাৰ বন্ধুসকল, মই সীমান্ত নজনা কথা নামৰ চেনেলটোলৈ স্বাগতম, য'ত আমি জানো কিছু নজনা কথা। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে এনেধৰণৰ ভিডিঅ' সকলোতকৈ আগত পায়। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। 24 নৱেম্বৰত দক্ষিণ আফ্ৰিকাত কোভিড-19ৰ এটা নতুন ভেৰিয়েণ্ট ধৰা পৰে, যাক অমিক্ৰন ভেৰিয়েণ্ট নামেৰে জনা যায়। এই ভেৰিয়েণ্টটো ধৰা পৰাৰ পাছত সমগ্ৰ পৃথিৱীৰ লগতে ভাৰত চৰকাৰো চিন্তিত হয়। বিশেষজ্ঞৰ মতে এই অমিক্ৰন ভেৰিয়েণ্ট অন্য কোভিড-19 ভেৰিয়েণ্টতকৈ বহুত জলদি সংক্ৰমিত হয়। ভাৰততো ইয়াৰ সংক্ৰমণৰ দুটা ঘটনা পোহৰলৈ আহিছে, সেইবাবে এতিয়া প্ৰায় আন্তঃৰাষ্ট্ৰীয় বিমান সেৱাসমূহ বাতিল কৰা হৈছে। বৰ্তমান এই ভেৰিয়েণ্টৰ বিষয়ে ইমান তথ্য নাই WHO ওচৰত। এই ভেৰিয়েণ্টৰ ওপৰত পৰীক্ষা নিৰীক্ষা চলি আছে। তথাপিও পোৱা তথ্য অনুসৰি ইয়াৰ লক্ষণসমূহ হ'ল এনেধৰণৰ। অমিক্ৰন ভেৰিয়েণ্টৰ লক্ষণসমূহ চাওক। আগত যিকেইটা কোভিড-19ৰ ভেৰিয়েণ্ট আছিল সিহঁতৰ লক্ষণসমূহ আছিল এনেধৰণৰ: সোৱাদ আৰু গোন্ধ নোপোৱা, নাক বন্ধ, অতিপাত জ্বৰ। কিন্তু কোভিড-19ৰ নতুন ভেৰিয়েণ্ট অমিক্ৰন ভেৰিয়েণ্টৰ লক্ষণসমূহ বেলেগ। লক্ষণসমূহ এনেধৰণৰ: নম্বৰ 1, ভাগৰ অনুভৱ। কোনো ব্যক্তিৰ যদি অমিক্ৰন ভেৰিয়েণ্টৰ দ্বাৰা আক্ৰান্ত হয় তেন্তে তেওঁ প্ৰত্যেক সময়তে ভাগৰ অনুভৱ কৰিব। নম্বৰ 2, শাৰীৰিক বিষ। এই ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত মানুহে শাৰীৰিক বিষ আৰু অন্য ধৰণৰ বিষ অনুভৱ কৰে। নম্বৰ 3, মূৰৰ বিষ। এই ভেৰিয়েণ্টৰ দ্বাৰা সংক্ৰমিত ব্যক্তিৰ মূৰ বিষ হয়, কেতিয়াবা ইমান মূৰ বিষ হয় যে সহ্য কৰিব নোৱাৰি। এইকেইটা হ'ল অমিক্ৰন ভেৰিয়েণ্টৰ লক্ষণ বৰ্তমান পোৱা তথ্য অনুসৰি। এতিয়া আহিল অমিক্ৰন ভেৰিয়েণ্টৰ পৰা আমাক ভেকচিনে বচাব পাৰিবলৈ নোৱাৰে এই কথালৈ। চাওক, এইটো সম্পূৰ্ণৰূপে নতুন ভাইৰাছ, সেইবাবে এতিয়ালৈকে এই কথা সম্পূৰ্ণভাৱে কোৱা টান যে ভেকচিনে আমাক সম্পূৰ্ণৰূপে বচাব পাৰিবনে নোৱাৰে। ডক্টৰ আৰু চাইন্সসকলে এই কথা কৈছে যে ভেকচিন লোৱাসকলক হয়তো ইমান ইফেক্ট কৰিব নোৱাৰিবও পাৰে, কিন্তু এইটো মাত্ৰ অনুমানহে কৰিছে। বন্ধুসকল, এই ভেৰিয়েণ্টৰ বিষয়ে ডক্টৰসকলে এই বুলি আশা কৰিছে যে এই ভেৰিয়েণ্ট হয়তো ইমান ভয়ংকৰ নহ'ব পাৰে, কাৰণ এই ভেৰিয়েণ্ট অন্য কোভিড-19 ভেৰিয়েণ্টতকৈ বহুত জলদি সংক্ৰমিত হয়, বহুত জলদি এজনৰ পৰা আনজনলৈ বিয়পি পৰিছে। ডক্টৰসকলৰ অনুসৰি যি ভাইৰাছ বেছি সংক্ৰমিত সি ইমান বিপদদায়ক নহয়। এইটো ভাইৰাছৰ প্ৰাথমিক নিয়ম, কিন্তু এই কথা অমিক্ৰন ভেৰিয়েণ্টৰ ওপৰত কিমান খাটে সেইটো সময়ে ক'ব। তেন্তে বন্ধুসকল, কেনে পালে এই কথাকেইটা জানি? আশা কৰোঁ অমিক্ৰন ভেৰিয়েণ্টৰ বিষয়ে কিছু কথা জানিলে। এতিয়া আপোনালোকে কমেণ্ট কৰি জনাওক, এই ভাইৰাছ আগৰ কোভিড-19 ভেৰিয়েণ্টতকৈ বেছি বিপদজনক হ'বনে কম? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ভিডিঅ'টোৰ পৰা যদি কিবা কথা শিকিব পাৰিলে তেন্তে লাইক কৰক, চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ মই এনেধৰণৰ ভিডিঅ' বনাই থাকোঁ। এতিয়ালৈ এৰিলোঁ, মই লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে নমস্কাৰ, গুড